নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ পৰা যিহেতু স্কুলবোৰ খুলিছে সেয়েহে গুণগুণক স্কুলত থ'বলৈ বুলি মই ৰাতিপুৱাই ওলাই আহিলোঁ আৰু তাই স্কুলত থৈ মই ক'ত ক'ত কি কৰিলোঁ সকলো দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আমি আহি বৰভেটি তিনিআলি পাৰ হৈছোঁ আৰু কিছু সময় পিছতে আমি তাই স্কুল পাম। আপোনালোকে চাই থাকিব। এয়া আমি স্কুল পালোহি। এইখন তাইৰ স্কুল। আজি অলপ সোনকালে পালোহি, সেয়েহে মই তাইক ক্লাছৰুমলৈকে থ'বলৈ আহিছোঁ। এনেই গাৰ্জেণ্ট ইয়াত এণ্ট্ৰি কৰাৰ এলাউ নাই, তথাপি সোনকালে পোৱাৰ বাবে মই তাইক ক্লাছত থ'বলৈ বুলি সুযোগটো পালোঁ আৰু সেয়েহে মই তাইক স্কুলৰ ভিতৰলৈকে লৈ আহিলোঁ। এয়া চাওক, তাইক মই ক্লাছত থ'লোঁ। এতিয়া মই স্কুলৰ পৰা ওলাই আহিছোঁ। অলপ কাম আছে মোৰ, আপোনালোকক দেখুৱাম। এতিয়া আহি মই মোৰ দাদা এজনৰ ঘৰলৈ আহিছোঁ, য'ত মোৰ কাপোৰ কানি সকলো চিলাওঁ। এই দাদাজনেই মোক সকলো কাপোৰ চিলাই দিয়ে। চেলোৱাৰ, কুৰ্তি, ব্লাউজ, শাৰী, চাদৰ মেখেলা যি বস্তুৱে নহওক সকলো চিলাই দিয়ে আৰু আপোনালোকেও ইচ্ছা কৰিলে আহিব, বহুত ধুনীয়া চিলাই। বৰভেটি তিনিআলিত আহি মুকুটৰ নামটো সুধিলেই তেওঁৰ এড্ৰেছটো দেখুৱাই দিব। এয়া মই আহি পালোঁ। দাদাই অলৰেডি কাম কৰিয়ে আছে। মই আহি উৎপাত লগাই দিলোঁ যে মোক এইটো সোনকালে চিলাই দিব লাগে আৰু দাদায়ো মোৰ কথামতে চিলাইছে। অকল এইটোৱে নহয়, মই মেখেলা দুখনো আৰু বেছিকৈ চিলাই ল'লোঁ। সকলো চিলাই কৰি হ'ল। এতিয়া মই ওলাই আহিলোঁ দাদাৰ ঘৰৰ পৰা। যিহেতু তাই স্কুল ছুটি দিয়াৰ সময়ো হৈছে আৰু মোৰ গাড়ীত তেলো কম আছিল, সেয়েহে মই তেল ভৰাবলৈ বুলি টাউন হৈ আহিলোঁ। এয়া চাওক, মই আহি তেল ডিপু পাইছোঁ আৰু ইয়াত মই তেলটো ভৰাই ল'বলৈ বুলি সোমালোঁ। ডিপুৰ পৰা ওলাই মই তাই স্কুল অভিমুখে আহি আছোঁ আৰু কিছু সময় পিছতে মই তাই স্কুল পাম। স্কুল ছুটি দিয়াৰ সময়ো হৈ গৈছে। এয়া মই স্কুল পালোহি আৰু স্কুল ছুটিও দিছে। এটা এটাকৈ ল'ৰা ছোৱালীবোৰ আহিছে আৰু এনেকৈ সদায়ে মেমে সিহঁতক লৈ আহে, যিহেতু গাৰ্জেণ্ট ভিতৰত এলাউ নাই আৰু আমি এনেকৈ গেটৰ ওচৰত ৰৈ থাকোঁ। চাওক ইমান ধুনীয়াকৈ আহি আছে সৰু সৰু ল'ৰা ছোৱালীবোৰ। এইজনী আমাৰ গুণগুণ আহি আছে আৰু যিহেতু আজি তাই এক্সামৰ কপি দিলে, মই ইমানেই এক্সাইটেড হ'লোঁ। মই ঘৰ আহি নাপালোহিয়ে, তাতেই খুলি চালোঁ। তাই ইমান বেয়া হোৱা নাই, ভালে হৈছে। এতিয়া আমি দুইজনী ঘৰলৈ আহি আছোঁ। ঘৰ আহি পাই আমি ফ্ৰেছ হৈ আকৌ শ্ৰাদ্ধলৈ বুলি ওলালোঁ, যিহেতু আজি শ্ৰাদ্ধৰ দ্বিতীয় দিন আছিলে আৰু আমি বহুত দেৰি কৰাৰ কাৰণে আমাৰ পৰিয়ালৰ প্ৰায়বোৰ সদস্য গুচি গ'ল আৰু আমি ঘৰৰ মানুহকেইজনী অকলে অকলে খোজকাঢ়ি আহি আছোঁ। এয়া আমি পাইছোঁহি। ভকতসকলৰ বিদায় পৰ্ব চলি আছে আৰু আমি যিহেতু অহা বহুত দেৰি হ'ল, সেয়েহে ডাইৰেক্ট ভাতৰ পাততে বহিছোঁ আৰু পৰিয়ালৰ লগত শেষত ভাতকেইটা খালোঁ। বহুদিনৰ মূৰত এনেকৈ ভাত খাই বহুত ভাল লাগিছে। বৰ ধুনীয়া হৈছিল আজি খানাটো। ৰান্ধনীশালটো দেখুৱালোঁ শেষত। ভালকৈ দেখাব নোৱাৰিলোঁ যিহেতু মই আজি অহা দেৰি হ'ল আৰু এতিয়া আমি ঘৰৰ টমটমখনতে আহিছোঁ। ভাইটিটোক দুজনীয়ে ভালকৈ হেঁচি লৈছোঁ। সি খুব গালি দিছে আমাক, চলাবলৈ অসুবিধা হৈছে তাৰ। আৰু এনেকৈ আমি হাঁহি ধেমালি কৰি ঘৰ পাইছোঁহি। অন্য এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰবাৰ লগ পোৱাৰ আশাৰে তেন্তে আজিলৈ আহিছোঁ। বাই।